নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ গীতাশ্ৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সৰু ল'ৰা ছোৱালীয়ে ভাল পোৱা আলুৰ এটা বিশেষ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটোৰ নাম হৈছে স্প্ৰিং পটেটো। চ' স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। মই আলু লৈ লৈছোঁ আৰু ভালদৰে ধুই ল'লোঁ। বেছি ডাঙৰ চাইজত লোৱা নাই যিহেতু মই মেচিনেৰে নাকাটো, হাতেদি কাটিম। আৰু এয়া মই বাঁহৰ লাঠি লৈছোঁ। এয়া বজাৰতো কিনিব পাৰে, আপোনালোকে কিনিও আনিব পাৰে। মই ঘৰতে বনাই ল'লোঁ আৰু এয়া 4 চামুচ চাউলৰ গুড়ি ল'লোঁ আৰু অলপমান দালি পেষ্ট 4 চামুচমানৰ জোখৰ, আৰু এই ময়দা ল'লোঁ আৰু এয়া মই বেচন লৈ লৈছোঁ আৰু 1 চামুচ আদা নহৰু পেষ্ট আৰু আধা চামুচ জালুকৰ গুড়ি আৰু আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ৰেড চিলি, চামুচ জিৰা গুড়ি। আৰু এয়া দেখিছে আলুটো মই মাজে মাজে দি লাঠিডাল সুমিয়াই লৈছোঁ। মই প্ৰথমতে এটা কাটি চাইছিলোঁ আৰু এনেকৈ আপোনালোকে প্ৰথমৰ পাৰ্টটো অকণমান কাটি দিব, কাৰণ আৰু বাকলি গুচাব নালাগে। বাকলি গুচালে ক্ৰিস্পি নহ'ব, চ' মই বাকলি ৰাখিয়ে বনাইছোঁ। এয়া দেখিছেনে, এনেকৈ ঘূৰাই ঘূৰাই কাটি যাব আৰু চাকুখন বা কটাৰীখন আপোনালোকে দকৈ কাটিব, যাতে এনেকৈ ঘূৰাওঁতে কাঠিডালত যাতে লাগি যায়। ছাইডত আপোনালোকে গামলা এটাত পানী লৈ ল'ব আৰু কাটি হোৱাৰ পিছত পানীত তিয়াই যাব, কাৰণ আলুবিলাক ৰং ধৰে সোনকালে। পানীত তিয়াই থ'লে ৰং নাহে, চ' মই পানীত তিয়াই ৰাখিছোঁ। এয়া দেখিছেনে, এনেকৈ ৰোল কৰি কৰি কাটি যাব। প্ৰথমবাৰ কাটোঁতে এটা বা দুটা বেয়াও হ'ব পাৰে, কোনো কথা নাই। চেষ্টাৰ অসাধ্য একোৱেই নাই, নহয় জানো? চ' এনেকৈ কাটি চাব। আৰু সৰু ল'ৰা ছোৱালীয়ে এইটো ৰেচিপি খাই খুবেই ভাল পায়। আৰু বজাৰত কিনিব গ'লে এটা স্প্ৰিং ৰোলতে আপোনাৰ 60-70 টকা লয়। চ' আপোনালোকে ঘৰতে বনাব পাৰিব কম খৰচত। মই ভালদৰে মেলি লৈছোঁ। এনেকৈ আপোনালোকে ভালদৰে সমান চাইজৰ ৰাখি ল'ব। এয়া হৈ গ'ল, দেখিছেনে? পূৰা স্প্ৰিঙৰ নিচিনা হৈছেনে দেখিবলৈ? আৰু মই পানী তিয়াই দিলোঁ আৰু বাকীকেইটাও কাটি ল'ম। এতিয়া মই এটা গামলাত মই দালি পেষ্ট, ময়দা আৰু বেচন আৰু চাউলৰ গুড়ি আৰু আটাইখিনি মছলা দি আৰু সোৱাদ অনুসৰি নিমখ দি মই পেষ্ট এটা বনাই ল'ম। পেষ্টটো ভালদৰে বনাব, যাতে গুটি গুটি হৈ নাথাকে পাউডাৰবিলাক। আৰু বেছি ডাঠো কৰিব নালাগে, বেছি পাতলো কৰিব নালাগে। মই দেখিছেনে কিমানটো চাইজৰ ৰাখিছোঁ। আৰু এতিয়া মই এটা স্প্ৰিং পটেটোত ভালদৰে পেষ্টটো লগাই ল'ম। ইয়াত আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে। ফুড কালাৰ ইউজ কৰিলে আপোনালোকৰ ৰংটো ৰঙচুৱা হ'ব। তেনেদৰে মই আৰু এটা লগাই লৈছোঁ, দেখিছেনে? এতিয়া মই তেল গৰম কৰি থৈছিলোঁ। অকণ বাচনটো ডাঙৰ চাইজৰ ল'ব, মোৰ অলপ সৰুৱে হ'ল। দেখিছেনে? এনেকৈ দি পিনে অলপ টাইম আপোনালোকে মিডিয়াম ফ্লেমত ভাজি থাকিব। লাহে লাহে লৰাব যাতে ভাঙি নাযায়, আৰু ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিব। দেখিছেনে? এতিয়া মই এখন প্লেটত উলিয়াই ল'লোঁ। আৰু ইয়াৰ ওপৰত মই অলপ পদিনা চাটনি, মেয়নিজ আৰু টমেটো চচ আৰু ওপৰত অলপ চাট মছলা ছটিয়াই দিলোঁ। আপোনালোকৰ ঘৰত বনাই খাই চাবচোন আৰু কেনেকুৱা পালে জনাব।